নমস্কাৰ। নৱম শ্ৰেণীৰ ভাৰতবৰ্ষৰ ভূগোল নামৰ অধ্যায়টোৰ দ্বিতীয় তথা শেষৰ খণ্ডটো আজি আলোচনা কৰিবলৈ লৈছোঁ। 14 নং প্ৰশ্ন, ভাৰতৰ উদ্ভিদসমূহক কেইভাগত ভগোৱা হৈছে লিখা। উত্তৰ, আমাৰ ভাৰতবৰ্ষত শেলুৱৈৰ পৰা আৰম্ভ কৰি বৃহৎ আকাৰৰ বৃক্ষলৈকে অলেখ উদ্ভিদৰ প্ৰকাৰ পোৱা যায়। উদ্ভিদৰ প্ৰকাৰসমূহ ঠাইভেদে তথা জলবায়ুভেদে ভিন্ন ভিন্ন হয়। মাটিৰ গুণাগুণৰ ওপৰতো এই প্ৰকাৰ নিৰ্ভৰশীল। এইসমূহৰ ভিত্তিত ভাৰতৰ উদ্ভিদসমূহক সাধাৰণতে 6 ভাগত ভগাব পাৰি। এই ভাগসমূহ হ'ল চিৰসেউজীয়া উদ্ভিদ, মৌচুমীয় উদ্ভিদ, কাঁইটীয়া মৰু উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, বদ্বীপীয় উদ্ভিদ আৰু পাৰ্বত্য উদ্ভিদ। এতিয়া এই প্ৰশ্নটোৰ লগত সংগতি ৰাখি তোমালোকে এই মেপখন আঁকি দিবা। এইখন তোমালোকৰ পাঠ্যপুথিত আছেই আৰু পাঠ্যপুথিৰ 70 নং পৃষ্ঠাত এই মানচিত্ৰ বা এই মেপখন আছে। তোমালোকে এই প্ৰশ্নটোৰ লগত সংযোগ কৰি আঁকি দিবা, তেতিয়া তোমালোকে ফুল মাৰ্কছ পাবলৈ সক্ষম হ'বা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ইয়াৰ আগৰ ভিডিঅ'সমূহ চাইছানে? আগৰ ভিডিঅ'সমূহ প্লে লিষ্টত পাবা। ক্লাছ 9ৰ যি ছ'চিয়েল ছায়েন্সৰ জিঅ'গ্ৰাফী পাৰ্ট আছে, তাত তোমালোকে সকলো ভিডিঅ' পাই যাবা, সকলো প্ৰশ্ন উত্তৰ পঢ়াৰ বুজাই দিয়া ভিডিঅ' সকলোবিলাক পাই যাবা, অতিৰিক্ত প্ৰশ্ন উত্তৰ। এতিয়া চোৱা 15 নং প্ৰশ্ন, ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য কি? উত্তৰ, ভাৰতৰ যিবোৰ অঞ্চলত গড় উত্তাপ 25 ডিগ্ৰী চেণ্টিগ্ৰেডৰ পৰা 27 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত আৰু বাৰ্ষিক বৰষুণৰ পৰিমাণ 200 চেণ্টিমিটাৰতকৈ অধিক, সেইবোৰ অঞ্চলতে চিৰসেউজীয়া উদ্ভিদ বা এভাৰগ্ৰীণ ভেজিটেশ্যন পোৱা যায়। ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্যসমূহ হ'ল: চিৰসেউজীয়া উদ্ভিদৰ পাত কোনো ঋতুতে নসৰে। চিৰসেউজীয়া উদ্ভিদসমূহ সাধাৰণতে ওখ গছ-গছনিৰ সমষ্টি, প্ৰায় 45 মিটাৰ পৰ্যন্ত ওখ হয়। চিৰসেউজীয়া উদ্ভিদে ডাঠ অৰণ্য সৃষ্টি কৰে। এই উদ্ভিদসমূহক ওখ গছৰ উপৰি বেত, বাঁহ, ঢেকীয়া আৰু লতাজাতীয় চাপৰ উদ্ভিদো থাকে। ভাৰতৰ পশ্চিম ঘাট পৰ্বতৰ পশ্চিম ঢাল, অৰুণাচল, হিমালয়ৰ নামনি ভাগ, উজনি অসম, মণিপুৰ, মিজোৰামৰ পাৰ্বত্য অঞ্চল আৰু আন্দামান নিকোবৰ দ্বীপপুঞ্জত চিৰসেউজীয়া উদ্ভিদ দেখা যায়। শিশু, চন্দন, ৰবৰ আদি চিৰসেউজীয়া উদ্ভিদৰ উদাহৰণ। 16 নং প্ৰশ্ন, ভাৰতৰ পাৰ্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা। উত্তৰ, ভাৰতৰ পাৰ্বত্য অঞ্চলৰ বিভিন্ন উচ্চতাত পোৱা ভিন্নধৰ্মী উদ্ভিদৰ শ্ৰেণীসমূহক পাৰ্বত্য উদ্ভিদ নামেৰে জনা যায়। এই উদ্ভিদৰ মূল বৈশিষ্ট্যসমূহ হ'ল: পাৰ্বত্য অঞ্চলৰ উদ্ভিদ বুলিলে পৰ্বতমালাৰ ডাঠ মৌচুমীয় অৰণ্য, শালগছ, বাঁহজাতীয় উদ্ভিদ আদিক জনা যায়। এইসমূহ চাপৰ পৰ্বতমালা তথা সৰ্বোচ্চ 1000 মিটাৰ উচ্চতালৈ পোৱা যায়। 1000 মিটাৰৰ পৰা 2000 মিটাৰ উচ্চতালৈ পোৱা বহল পাতৰ ওক, সৰলজাতীয় চিৰসেউজীয়া উদ্ভিদ আদিও পাৰ্বত্য উদ্ভিদ। ইয়াৰ উপৰি 3000 মিটাৰ পৰ্যন্ত উচ্চ পাৰ্বত্য অঞ্চলত পোৱা দেৱদাৰু, সৰল আদিও পাৰ্বত্য উদ্ভিদ। ভাৰতৰ পাৰ্বত্য উদ্ভিদ পোৱা অঞ্চলসমূহ হৈছে কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাঞ্চল, দাৰ্জিলিং, ছিকিম, হিমালয় আদি। ভাৰতৰ বৰ্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান? উত্তৰ, 2011 চনৰ লোকপিয়ল মতে ভাৰতৰ জনসংখ্যা হৈছে 121,07,26,932 জন আৰু ঘনত্ব হৈছে 382 জন প্ৰতি বৰ্গ কিলোমিটাৰ। শেহতীয়া তথ্য মতেদি কিন্তু এই জনসংখ্যাৰ পৰিমাণটো সলনি হৈছে। আমি জানো যে প্ৰত্যেক দিনাই জনসংখ্যা সাল সলনি হৈ থাকে। এতিয়া শেহতীয়া তথ্য মতে কি হৈছে? ৰাষ্ট্ৰসংঘৰ জনসংখ্যা নিধিৰ তথ্য মতে ভাৰতৰ বৰ্তমান জনসংখ্যা 142.8 কোটিৰ বিপৰীতে চীনৰ জনসংখ্যা 142.5 কোটি। অৰ্থাৎ বৰ্তমান বিশ্বৰ জনবহুল দেশ হৈছে ভাৰতবৰ্ষ আৰু চীন দেশ হৈছে দ্বিতীয় জনবহুল দেশ। এইবাৰ চোৱা 18 নং প্ৰশ্ন, জনপ্ৰব্ৰজন কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ, জনপ্ৰব্ৰজন প্ৰধানকৈ 2 প্ৰকাৰৰ। সেয়া হ'ল আভ্যন্তৰীণ প্ৰব্ৰজন আৰু বাহ্যিক প্ৰব্ৰজন বা আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন। আভ্যন্তৰীণ প্ৰব্ৰজনক পুনৰ আন্তৰ্জাতিক আৰু ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন হিচাপে 2টা ভাগত ভাগ কৰা হয়। অৰ্থাৎ উদাহৰণস্বৰূপে উত্তৰ প্ৰদেশৰ পৰা অসমলৈ হোৱা প্ৰব্ৰজন আন্তঃৰাজ্যিক, আনহাতে শিৱসাগৰৰ পৰা মৰিগাঁও জিলালৈ হোৱা প্ৰব্ৰজন ৰাজ্যৰ আভ্যন্তৰীণ প্ৰব্ৰজন।
একেদৰে আভ্যন্তৰীণ প্ৰব্ৰজন বা দেশৰ ভিতৰতে হোৱা প্ৰব্ৰজনক 4টা ভাগত ভগাব পাৰি। গাঁৱৰ পৰা গাঁৱলৈ হোৱা প্ৰব্ৰজন, গাঁৱৰ পৰা চহৰলৈ হোৱা প্ৰব্ৰজন, চহৰৰ পৰা গাঁৱলৈ হোৱা প্ৰব্ৰজন, চহৰৰ পৰা চহৰলৈ হোৱা প্ৰব্ৰজন। 19 নং প্ৰশ্ন, জনপ্ৰব্ৰজনৰ ফলত ভাৰতত কেনে প্ৰভাৱ পৰিছে? উত্তৰ, জনপ্ৰব্ৰজনৰ ফলত ভাৰতৰ সামাজিক, অৰ্থনৈতিক, পৰিৱেশিক আৰু ৰাজনৈতিক ক্ষেত্ৰসমূহলৈ কিছুমান তাৎপৰ্যপূৰ্ণ পৰিৱৰ্তন আহিছে। সেইসমূহ এনেধৰণৰ: ক, প্ৰব্ৰজনৰ ফলত দেশৰ জাতি, ধৰ্ম আৰু ভাষাৰ ভিন্নতা বাঢ়িছে আৰু বাৰেবৰণীয়া সংস্কৃতি গঢ় লৈ উঠিছে। খ, প্ৰব্ৰজনৰ ফলত দেশৰ অৰ্থনৈতিক খণ্ডৰ পৰিৱৰ্তন হৈছে আৰু বেপাৰ বাণিজ্যৰ প্ৰসাৰ ঘটিছে। গ, প্ৰব্ৰজনে দেশৰ তথা ইয়াৰ বিভিন্ন অঞ্চলৰ জনগাঁথনি সলনি কৰিছে। প্ৰব্ৰজনৰ ফলত জনসংখ্যা বৃদ্ধি, ঘনত্ব, শিক্ষিতৰ হাৰ সলনি হৈছে। কোনো কোনো অঞ্চলত প্ৰব্ৰজনকাৰীৰ সংখ্যা ভূমিপুত্ৰসকলতকৈ বেছিহে হৈছে, যাৰ ফলত ভাষা, ধৰ্ম, সংস্কৃতি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত সমস্যাৰ উদ্ভৱ হৈছে। প্ৰব্ৰজনে প্ৰত্যক্ষভাৱে দেশৰ জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাই আহিছে। প্ৰব্ৰজনৰ ফলত বিশেষকৈ নগৰ অঞ্চলত কিছুমান বস্তি অঞ্চল গঢ়ি উঠিছে। ইয়াৰ উপৰি জনপ্ৰব্ৰজনৰ ফলত সামাজিক সংঘাত, ৰাজনৈতিক সমস্যা, পৰিৱেশ প্ৰদূষণ আদিৰ দৰে নানান সমস্যাৰ উদ্ভৱ হৈছে। ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখা। উত্তৰ, ভাৰতৰ অৰ্থনীতিৰ মূল বৈশিষ্ট্যসমূহ হ'ল: নিম্ন জনমূৰি আয়, জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি, অত্যাধিক জনসংখ্যাৰ চাপ, দৰিদ্ৰতা, কৃষি নিৰ্ভৰশীলতা, বৰ্ধিত নিবনুৱা সমস্যা আৰু পৰিকল্পনা ভিত্তিক উন্নয়ন। 21 নং প্ৰশ্ন, ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল কেইটা কি কি? উত্তৰ, ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল 8টা। সেইকেইটা হ'ল: আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, চণ্ডীগড়, দিল্লী, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, জম্মু আৰু কাশ্মীৰ, লাক্ষাদ্বীপ, পণ্ডিচেৰী আৰু লাডাখ। 22 নং প্ৰশ্ন, ভাৰতত বৰ্তমান ৰাজ্য কেইখন আৰু কি কি? নাম লিখা। উত্তৰ, ভাৰতত বৰ্তমান ৰাজ্য 28খন। সেইসমূহ হ'ল: অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, বিহাৰ, ছত্তীশগড়, গোৱা, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মধ্যপ্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, উৰিষ্যা, পাঞ্জাৱ, ৰাজস্থান, ছিকিম, তামিলনাডু, তেলেংগানা, ত্ৰিপুৰা, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, পশ্চিম বংগ আৰু মহাৰাষ্ট্ৰ। এতিয়া মনত কি ৰাখিবা যে ভাৰতত বৰ্তমান ৰাজ্য আছে 28খন, কেন্দ্ৰীয় শাসিত অঞ্চল আছে 8খন বা 8টা। 23 নং প্ৰশ্ন তথা অনুশীলনীৰ শেষৰটো প্ৰশ্ন, ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন কি? ইয়াৰ সৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান? উত্তৰ, ভাৰতৰ শেহতীয়াকৈ গঠন হোৱা ৰাজ্যখন হ'ল তেলেংগানা। 2014 চনৰ 2 জুনত গঠন হৈছিল। ইয়াৰ সৰ্বমুঠ মাটিকালি 1,12,770 বৰ্গ কিলোমিটাৰ। জনসংখ্যা হৈছে 3,51,93,978 জন। ছাত্ৰ-ছাত্ৰীসকল, ভাৰতবৰ্ষৰ ভূগোল নামৰ পাঠটোৰ অনুশীলনীত 23টা প্ৰশ্ন আছিলে মুঠ। তোমালোকক কিতাপখনত মই অকণমান দেখাই দিছোঁ। এইটো ভাৰতবৰ্ষৰ ভূগোল আছিলে। এইখনৰ তোমালোকৰ এইটো চেপ্টাৰৰ এয়া চোৱা, অনুশীলনী 1ৰ পৰা 23লৈকে প্ৰশ্ন আছিলে আৰু গোটেই কেইটা প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৰি দি দিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত পাৰ্ট 1ত কিমানলৈকে আছে? 1ৰ পৰা 13 নম্বৰলৈকে আছে, 14 নম্বৰৰ পৰা 23লৈকে এই ভিডিঅ'টোত আছে। লগতে এতিয়া মই অতিৰিক্ত প্ৰশ্নসমূহো এই ভিডিঅ'টোতে সংযোগ কৰিম। আৰু তোমালোকক এই আগৰ যিবিলাক ভিডিঅ' যদি তোমালোকে বিচাৰি পোৱা নাই, তেনেহ'লে ডেছক্ৰিপশ্যনত চাবা, মই ডেছক্ৰিপশ্যনত লিংকবোৰ দি থৈছোঁ। অতিৰিক্ত প্ৰশ্নোত্তৰ এনেধৰণৰ আহিব পাৰে। যিহেতু পাঠটোত 23টা প্ৰশ্নত বহুখিনি প্ৰশ্ন সোমাই গৈছে, গতিকে অতিৰিক্তত সৰু সৰু প্ৰশ্ন কিছুমান আহিব পাৰে, সেইসমূহে মই সন্নিৱিষ্ট কৰিছোঁ। ভাৰতবৰ্ষ পৃথিৱীৰ কোনটো গোলাৰ্ধত অৱস্থিত? উত্তৰ হৈছে উত্তৰ গোলাৰ্ধ। আমি বাস কৰা মহাদেশখনৰ নাম কি? উত্তৰ হৈছে এছিয়া। পৃথিৱীৰ বৃহত্তম মহাদেশখনৰ নাম কি? উত্তৰ এছিয়া। কৰ্কটক্ৰান্তি ৰেখাডালৰ মান কিমান? উত্তৰ 23.5 ডিগ্ৰী, মানে 23 ডিগ্ৰী 30 মিনিট উত্তৰ অক্ষৰেখা। উত্তৰ আৰু দক্ষিণাকৈ ভাৰতৰ দৈৰ্ঘ্য কিমান? 3,214 কিলোমিটাৰ। এইটো প্ৰায় বুলি দিয়া হৈছে, অকণমান ইফাল সিফাল হ'ব পাৰে।
পূবা পশ্চিমাকৈ ভাৰতৰ দৈৰ্ঘ্য কিমান 2933 কিলোমিটাৰ আকাৰৰ জোখেৰে পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান সপ্তম মানে আমাৰ ভাৰতখন হৈছে সপ্তম বৃহৎ দেশ জনসংখ্যাৰ দিশেৰে পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান কিমান এইটো হৈছে প্ৰথম আগতে দ্বিতীয় আছিল মই আগৰ এটা প্ৰশ্নত কৈছোৱে যে শেহতীয়া তথ্য অনুসৰি চীন দেশক পিছ পেলাই আমাৰ ভাৰতবৰ্ষ জনসংখ্যাৰ দিশেৰে প্ৰথম হ'বলৈ গ'ল গতিকে এতিয়া প্ৰথম হ'ব আৰু চীন দেশ হ'ব দ্বিতীয় ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান 32,87,263 বৰ্গ কিলোমিটাৰ ভাৰতবৰ্ষই পৃথিৱীৰ মুঠ মাটিকালি কিমান শতাংশ আৱৰি আছে 2.4% ভাৰতৰ চিল্কা হ্ৰদ কোন ৰাজ্যত অৱস্থিত উত্তৰ উৰিষ্যা লকটক হ্ৰদ কোন ৰাজ্যত অৱস্থিত মণিপুৰ উলাৰ হ্ৰদ কোন ৰাজ্যত অৱস্থিত জম্মু আৰু কাশ্মীৰ আৰু জম্মু আৰু কাশ্মীৰ হৈছে কেন্দ্ৰীয় শাসিত অঞ্চল উত্তৰ ভাৰতৰ এখন প্ৰধান নদীৰ নাম লিখা উত্তৰ গংগা নদী দক্ষিণ ভাৰতৰ এখন প্ৰধান নদীৰ নাম লিখা উত্তৰ মহানদী অন্যান্য দক্ষিণ ভাৰতৰ নদীসমূহ নৰ্মদা তাপ্তি গোদাবৰী কৃষ্ণা কাবেৰী আদি 16 নং প্ৰশ্ন নাব্য শব্দৰ অৰ্থ কি উত্তৰ নাও চলাচলৰ উপযোগী 17 নং প্ৰশ্ন পৃথিৱীৰ আটাইতকৈ ওখ পৰ্বতটোৰ নাম কি উত্তৰ হিমালয় পৰ্বত 18 হিমালয় পৰ্বতমালা কোন যুগত সৃষ্টি হৈছিল উত্তৰ টাৰ্চিয়াৰী যুগত পৃথিৱীৰ মূল ভূখণ্ড বা আটাইতকৈ পুৰণি ভূখণ্ড দুটাৰ নাম লিখা উত্তৰ আংগাৰালেণ্ড আৰু গণ্ডৱানালেণ্ড হিমালয়ৰ উৎপত্তিৰ পূৰ্বে সেই স্থানত থকা সাগৰখনৰ নাম কি উত্তৰ তেথিছ সাগৰ 21 নং প্ৰশ্ন হিমালয় কোন শ্ৰেণীৰ পৰ্বত উত্তৰ ভংগিল পৰ্বত শ্ৰেণী 22 নং প্ৰশ্ন ভাৰতৰ সমভূমি অঞ্চলৰ মাটিকালি কিমান উত্তৰ প্ৰায় 7 লাখ বৰ্গ কিলোমিটাৰ 23 নং প্ৰশ্ন গংগা নদী ক'ৰ পৰা উৎপত্তি হৈছে উত্তৰ হিমালয়ৰ গংগোত্ৰী নামৰ হিমবাহৰ পৰা 24 নং প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তিস্থলৰ নাম লিখা উত্তৰ তিব্বতৰ চেমায়ুংডুং নামৰ হিমবাহৰ পৰা 25 নং প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ উপনৈ এখনৰ নাম লিখা উত্তৰ সোৱণশিৰি উত্তৰ পাৰৰ অন্যান্য উপনৈ জিয়াভৰলী ধনশ্ৰী পুথিমাৰী পাগলাদিয়া মানাহ চম্পাৱতী আদি 26 নং প্ৰশ্ন ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ উপনৈ এখনৰ নাম লিখা উত্তৰ বুঢ়ীদিহিং দক্ষিণ পাৰৰ অন্যান্য উপনৈ দিচাং দিখৌ ধনশ্ৰী কপিলী কৃষ্ণাই আদি 27 নং প্ৰশ্ন ভাৰতৰ জলবায়ুৰ ভিত্তিত কেইটা ঋতু পোৱা যায় উত্তৰ 4টা সেইকেইটা হ'ল শীতকাল প্ৰাক বৰ্ষাকাল আৰু প্ৰাক শীতকাল 28 নং প্ৰশ্ন ভাৰতৰ উদ্ভিদৰ ভাগ কেইটা উত্তৰ 6টা সেইকেইটা হ'ল চিৰসেউজীয়া উদ্ভিদ মৌচুমীয় উদ্ভিদ কাঁইটীয়া মৰু উদ্ভিদ তৃণজাতীয় উদ্ভিদ বদ্বীপীয় উদ্ভিদ আৰু পাৰ্বত্য উদ্ভিদ 29 নং প্ৰশ্ন মৌচুমীয় উদ্ভিদৰ মূল বৈশিষ্ট্য কি উত্তৰ বছৰত এবাৰ পাত সৰি যায় 30 নং প্ৰশ্ন এবিধ কাঁইটীয়া মৰু উদ্ভিদৰ উদাহৰণ দিয়া উত্তৰ কেকটাছ এবিধ চিৰসেউজীয়া উদ্ভিদৰ উদাহৰণ দিয়া উত্তৰ বাঁহ 32 নং প্ৰশ্ন এবিধ মৌচুমীয় উদ্ভিদৰ উদাহৰণ দিয়া উত্তৰ শাল 33 নং প্ৰশ্ন মেনগ্ৰোভ কি উত্তৰ বদ্বীপীয় উদ্ভিদসমূহক মেনগ্ৰোভ বোলে 34 নং প্ৰশ্ন বৰ্তমানে পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা কোনখন দেশত আছে উত্তৰ ভাৰত বৰ্তমান ভাৰতৰ জনসংখ্যা হৈছে 142.8 কোটি আৰু চীন দেশৰ জনসংখ্যা হৈছে 142.5 কোটি জনসংখ্যা বৃদ্ধিৰ প্ৰধান কাৰণ বা উপাদান কি কি উত্তৰ জন্মৰ হাৰ মৃত্যুৰ হাৰ আৰু জনপ্ৰব্ৰজন 37 নং প্ৰশ্ন জনসংখ্যাৰ ঘনত্ব মানে কি উত্তৰ প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত বসবাস কৰা মানুহৰ সংখ্যা 37 নং প্ৰশ্ন ভাৰতবৰ্ষৰ আটাইতকৈ বেছি জনসংখ্যা থকা ৰাজ্যখনৰ নাম লিখা উত্তৰ উত্তৰ প্ৰদেশ মাটিকালিৰ দিশেৰে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন উত্তৰ ৰাজস্থান মাটিকালিৰ দিশেৰে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন উত্তৰ গোৱা 40 নং প্ৰশ্ন ব্ৰিটিছসকলে ভাৰতবৰ্ষক কেই বছৰ শাসন কৰিছিল উত্তৰ প্ৰায় 200 বছৰ 41 নং প্ৰশ্ন 2011 চনৰ লোকপিয়ল মতে ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ হাৰ কিমান উত্তৰ 27.5% 42 নং প্ৰশ্ন ভাৰতবৰ্ষৰ লোকসকলৰ মূল জীৱিকা কি উত্তৰ কৃষি ছাত্ৰ ছাত্ৰীসকল ভাৰতবৰ্ষৰ ভূগোল নামৰ অধ্যায়টোৰ অনুশীলনী তথা অতিৰিক্ত সকলো প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টোতে সামৰণি মাৰিলোঁ ইয়াৰ পাছৰ ভিডিঅ'টোত আমি অসমৰ ভূগোল অৰ্থাৎ নৱম শ্ৰেণীৰ ভূগোল খণ্ডৰ শেষৰটো অধ্যায়ৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম তোমালোকে ভিডিঅ'সমূহ চাই কেনে পাইছা কমেণ্টত জনাবাচোন
আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ